हेलो एवरीवन आज আমি ভিডিওটো পাতিম তোমালোকক কলেজ ট্ৰান্সফাৰৰ কথা যে কলেজ কেতিয়া তোমালোকে ট্ৰান্সফাৰ ল'ব পাৰিবা কেতিয়া ট্ৰান্সফাৰ হয় সো এইখিনি গুটেখিনি কথা পাতিম ভিডিওটো গুটেখিনি চাবা একদম ডিটেইলছত কোৱা হ'ব লিষ্টটো দেখাম তোমালোকক কেনেকে সিট পায় কিমান ৰেংকত পায় সো বস্তুখিনি আমি পাতিম সো প্ৰথম কথাটো হ'ল যে কাইলে তোমালোকৰ যোনটো কাউন্সেলিংৰ ৰিজাল্ট দিব তাৰ পৰা বহুতে সিট পাবা বা বহুতে সিট নোপোৱা সো সেইখিনি কাৰণে তোমালোকে ৰেডি থাকিবা আৰু কলেজবোৰে যেহেতু তোমালোকৰ এতিয়া যোনটো ভেৰিফিকেশন ডেটটো কেতিয়া মানে মাতিছে এইবোৰ নটিচ ওলাই গৈছে ৰিসেন্ট তোমাৰ জিষ্টে আৰু গুৱাহাটী ইউনিভাৰ্সিটিৰে নটিচ উলিয়াইছে তো তোমালোকে এইখিনি চেক কৰি ল'বা সো এতিয়া আমি বেছি দেৰি নকৰি ভিডিওটো ষ্টাৰ্ট কৰোঁ সো ফাৰ্স্ট কথা হ'ল তোমালোকৰ কলেজৰ যোনটো ট্ৰান্সফাৰটো হয় হেতু কেতিয়া হয় সো কলেজ ট্ৰান্সফাৰ তোমাৰ দুবাৰ হয় এবাৰ ফাৰ্স্ট তুমি যেতিয়া কলেজ যেতিয়া ফাৰ্স্ট এডমিশন ল'বা ফাৰ্স্ট সেমিষ্টাৰত তেতিয়া তোমালোকৰ এটা ট্ৰান্সফাৰ হ'ব আৰু যোনটো সেকেন্ড ট্ৰান্সফাৰ হয় হেতু তোমালোক যেতিয়া থাৰ্ড সেমিষ্টাৰ পাবা হেতু তেতিয়া ট্ৰান্সফাৰ হয় সো ফাৰ্স্ট যোনটো তোমালোক এতিয়া ফাৰ্স্ট ট্ৰান্সফাৰ হ'ব তেতিয়া এনেকৈ এখন তোমালোকৰ ফৰ্ম আহিব দেখিছা সো এখন 2019 হয় ৰিসেন্টখন মুছত নাই প্ৰায় একে হয় ফৰ্মখন সো ইয়াত তোমালোকৰ কি চাই যোনটো তোমালোকৰ CW মাৰ্কস আছে সো হেতু বেসিছত তোমালোকক বেলেগখন কলেজলৈ সো মই তোমালোকক এতিয়া লিষ্ট এখন দেখাম আগৰবাৰৰ যে কিমান ৰেংকত সো এটো তোমালোকে দেখিছা এবোৰ BBCৰ পৰা তোমাৰ AEC লে ট্ৰান্সফাৰ হৈছে ৰেংক আছিল 1400 তাৰ পৰা 2000 6000 ৰেংকেও তোমাৰ ট্ৰান্সফাৰ পাই গৈছে BBCৰ পৰা AEC লে সো এওঁলোকৰ কাষ্টটো কি হয় এটো চাবলগীয়া হ'ব তাৰ পৰা এখন যোনখিনি আছে ধেমাজিৰ পৰা তোমাৰ JEC ট্ৰান্সফাৰ হৈছে AEC লে ট্ৰান্সফাৰ হৈছে জিষ্টলে ট্ৰান্সফাৰ হৈছে সো ৰেংক ইমান বহুত কম ৰেংকতো মানে ট্ৰান্সফাৰ হৈ যায় সো তোমালোকে যদি এতিয়া কাউন্সেলিংত যিখন কলেজ তোমালোকে বিচাৰিছা সেইখন যদি নোপোৱা ইমান টেনচন নলবা কাৰণ কলেজ ট্ৰান্সফাৰো তোমালোকে কৰি ল'ব পাৰিবা সো নেক্সট তোমালোকৰ CW মাৰ্কসটো চাই মেলি তোমালোকে কলেজখন জয়েন কৰিব পাৰিবা এৰাউন্ড থাৰ্ড সেমিষ্টাৰত যেতিয়া তোমালোকৰ ফাৰ্স্ট সেমিষ্টাৰ আৰু সেকেন্ড সেমিষ্টাৰ হ'ব তাৰ পিছতে তোমালোকে এই নতুন কলেজখন জয়েন হ'ব পাৰিবা যেতিয়া যোনটো তোমাৰ ফাৰ্স্ট যোনটো তোমালোকৰ ট্ৰান্সফাৰ হয় তাৰ পৰা যোনটো সেকেন্ড ট্ৰান্সফাৰ হয় হেতু ট্ৰান্সফাৰ তোমাৰ ডিপেন্ড কৰে ফাৰ্স্ট সেমিষ্টাৰ আৰু সেকেন্ড সেমিষ্টাৰৰ SGPA ওপৰত মানে তোমালোকৰ যোনটো পৰীক্ষা হ'ব তাত তোমালোকে কিমান মাৰ্কস পাবা হেতু ওপৰত বেস কৰিয়ে তোমালোকৰ ট্ৰান্সফাৰটো হয় আৰু হেতু তোমাৰ মোস্ট মানে ইম্পৰ্টেন্ট কথাটো হ'ল যে তোমালোকৰ ব্যাকলগ থাকিব নালাগে আৰু তোমাৰ যোনটো SGPA হ'ব হেতু তুমি এৰাউন্ড 8 ৰ ওপৰত থাকিলে বেছি ভাল চান্স থাকে তুমি ট্ৰান্সফাৰ পোৱাটো কাৰণে সো হেতু কাৰণে তোমালোকৰ থাৰ্ড সেমত ফৰ্ম ল'ব তেতিয়া তোমালোকে এপ্লাই কৰিব পাৰিবা দেন তেতিয়া তুমি যোনটো কলেজ পাবা তাত তুমি কি হ'ব নো ব্ৰাঞ্চ হিচাপে এলটেড হ'বা মানে তুমি ব্ৰাঞ্চটো গৈয়ে নপোৱা তাৰ পৰা তোমাৰ যেতিয়া পৰীক্ষা হয় বা বেলেগ কিবা প্ৰসেস হয় তাৰ পৰা ডিসাইড হ'ব যে তুমি কোনটো ব্ৰাঞ্চ পাবা বা কোনটো ব্ৰাঞ্চ নোপোৱা সো ফাৰ্স্ট সেমিষ্টাৰৰ যোনটো ট্ৰান্সফাৰ হয় হেতুৰ লগতো সেম কথাখিনিয়ে হয় সো এনেকৈ তোমাৰ ট্ৰান্সফাৰ প্ৰসেসটো হয় আৰু বেলেগ এনেকৈ ট্ৰান্সফাৰ থাকে কিছুমান অলপ এইখিনি কথা বেলেগ বাৰু এইখিনি আমি ইয়াত ডিসকাস নকৰো সো ওভাৰঅল যদি আমি ট্ৰান্সফাৰৰ কথাটো কওঁ ভিডিওটো ইমানে আছিল তাৰ পৰা তোমালোকৰ কিবা যদি ডাউট থাকে কমেন্টত সুধিব পাৰা থ্যাংক ইউ